হেল্ল' এভৰিৱান, আজি আমি আহিলোঁ আমাৰ ঘৰৰে এখন বাৰ্থডে পাৰ্টি এখন ঘৰৰ খানা বুলি ক'ব পাৰি। চব মানুহ বহি আছে আৰু বস্তুবিলাকো উলিয়াই থৈছে বাহিৰত বনাবৰ কাৰণে আৰু ভিতৰতো বনাই আছে। আৰু এওঁ আমাৰ বাৰ্থডে ৱুমেন হয়। এওঁ আজি ইমান হাঁহি আছে বিকজ তেওঁক বাৰ্থডে দিনাও কাম কৰাই আছে। গাহৰি মাংস বনোৱা পালটো সদায় মোৰে আহে। বাৰু এয়া বনাই আছোঁ গাহৰি মাংস আৰু মানুহবিলাকে চব বহি আছে, আলহী চালহী চব। এইফালে দেখিব পাৰিছে এইটো ৰুমতো বহি আছে, চব ৰুম আলহীয়ে ভৰ্তি। আৰু এইফালে আকৌ আমাৰ বায়ে অকলে জলপানৰ মজা লৈ আছে। আৰু ইফালে কিটচেনত আমাৰ সৌৰভীয়ে ধুনীয়াছে পনীৰ বনাই আছে বিকজ বায়ে নাখায় মাছ মাংস আৰু বায়েও ভিডিঅ' কৰি আছে নিজৰ ব্লগৰ কাৰণে। পানী গৰম কৰি আছে ভাত বনাবৰ কাৰণে দেখিব পাৰিছে। কেকটো নকটাকেতো বাৰ্থডে হ'বই নোৱাৰে। আমি চবেই মিলি কেকটো কাটিলোঁ, টাইম স্পেণ্ড কৰিলোঁ। তাৰপিছত চবেই মিলি খানা চানা খাই আমি চব বিদায় ল'লোঁ। ধন্যবাদ।